দ্য আইলেণ্ড অফ ডন নামৰ এখন ঠাই আছে মেক্সিকো চহৰত। ডন জুলিয়েন চেণ্টেনা বেৰেৰা নামৰ এজন মানুহে 1950 চনৰ পৰা সেই ঠাইখনত মালি হিচাপে কাম কৰিছিল। আৰু এটা পুখুৰীও আছিল সেই ঠাইখিনিত। এদিন মানুহজনে বৰশী বাই আছিল আৰু হঠাৎ তেওঁ এজনী ছোৱালীৰ মৃতদেহ দেখা পালে। মৃতদেহ তেওঁ পানীৰ পৰা উলিয়াই আনে আৰু তেওঁ দেখে এটা পুতলা উপঙি আহিছে মৃতদেহটোৰ লগত। তেখেতে মৃতদেহটো পুতি থলে আৰু পুতলাটোৰ লগত থৈ দিলে। কিন্তু সেইদিনাখন ৰাতিৰ পৰাই তেখেতৰ লগত কিছুমান অদ্ভুত ঘটনা হ'বলৈ ধৰিলে। যেনে ৰাতি কিছুমান ভয় লগা মাত শুনিবলৈ পায়, কিয়নো তেওঁ যে মৃতদেহটোৰ লগত অহা পুতলাটো গছত ওলমাই থৈছিল আৰু সেইদিনাখনৰ পৰাই তেওঁৰ লগত কিছুমান অদ্ভুত ঘটনা ঘটিবলৈ ধৰে। মৃতদেহটো মাটিত পুতি থৈ দিয়াৰ পিছত শান্তি পাব বুলি ভাবিছিল, কিন্তু শান্তি পোৱাৰ সলনি বেছি বেয়া হ'ব ধৰিছিল। অদ্ভুত কথাটো হ'ল যে সেইদিনাখনৰ পৰা মানুহজনে জৰে তৰে পৰা পুতলা বিচাৰি আনি গছত ওলমাবলৈ ধৰিলে আৰু এনেকুৱা কৰাৰ পিছত সেই ঠাইখিনি বেছি ভয় লগা হৈ গ'ল। ৰাতি হ'লে ছোৱালীজনীয়ে কান্দা মাত শুনা পায়, চৰি থকা মাত শুনা পায়। অদ্ভুত ঘটনা। তাৰে স্থায়ী মানুহবিলাকক ব্যক্তিজনে কৈছিল যে ৰাতি হ'লে মৰি যোৱা ছোৱালীজনীয়ে নিজৰ পুতলাটো বিচাৰি আহে আৰু কয় যে মোক পুতলাটো ঘূৰাই দিয়া। ছোৱালীজনীৰ আত্মাৰ শান্তিৰ বাবে মানুহজনে জৰে তৰে পৰা পুতলা আনি গছত ওলমাবলৈ ধৰিলে। এইটো এটা সঁচা কাহিনী হয়। কেনেবাকৈ যদি আজিৰ দিনত আপোনালোকে সেই ঠাইখিনিত যায়, আজিও গছবোৰত হাজাৰ পুতলা ওলমি থকা দেখিবলৈ পাব। মানুহজনে কৈছিল যে ছোৱালীজনীৰ আত্মাই নিজৰ পুতলা বিচাৰি আহে। আজিৰ দিনতো তাত গ'লে আপোনালোকে হাজাৰ পুতলা দেখিবলৈ পাব। তাত যোৱা মানুহবিলাকে কয় যে তাত আজিও ভূতৰ বাস আছে, মানে নিজে ঘৰৰ লাইট নুমাই নিজে ঘৰৰ লাইট জ্বলি যায়। এনেকুৱা ধৰণৰ ঘটনা আজিও প্ৰায়ভাগ ঘটি থাকে সেইখিনি ঠাইত। ইয়াৰ পিছত এদিনাখন মানুহজনৰ মৃতদেহ পুখুৰীত উপঙি থকা অৱস্থাত পায়। আচৰিত কথা আছিল যে য'ত ছোৱালীজনীৰ মৃতদেহ পাইছিল সেইখিনি ঠাইতে মানুহজনৰ মৃতদেহ পাইছিল। অদ্ভুত ধৰণে মানুহজনৰ মৃত্যু হৈছিল। আজিও এটা ৰহস্য হৈ থাকিল যে মানুহজনৰ মৃত্যু কেনেকৈ ঘটিল, মানুহজনক কোনে মাৰিলে, আজিলৈ কোনেও গম পোৱা নাই কেনেকৈ মানুহজনৰ মৃত্যু হ'ল। তো বন্ধুসকল, আজি যদি ভিডিঅ'টো চাই ভাল পালে, নহ'লে ভিডিঅ'টো চাই যদি ভয় লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকক লগ পাই আছোঁ নতুন ভিডিঅ'ৰ নতুন টপিকৰ সৈতে। তেতিয়ালৈকে বাই বাই।